চাব আমি কেনেকৈ হাল বাম এতিয়া। খেতিয়ে আমাৰ জীৱিকা, গতিকে এজন খেতিয়ক আমাৰ ওচৰতে আছে, তেখেতে বহুত খেতি কৰে, গতিকে তেখেতৰ পৰা অকণমান আমি কিবা এটা জানিব বিচাৰিছোঁ। আপোনাৰ নামটো? মোৰ নামটো জিতেন বৰা। জিতেন বৰা? হয় 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 হয়। আপুনি এতিয়া কি কৰি আছে এতিয়া বৰ্তমান? এই মানে ইয়াত দাংবডী খেতি কৰিব বুলি ভাবিছোঁ। হয় হয় হয়। সেইকাৰণে অলপ হাল বাই আছোঁ। হয় হয় হয়। আপুনি কিমান খেতি কৰে এনেই? এনেই মিনিমাম মই 10 বিঘা 12 বিঘালৈকে বিলাহী খেতি কৰিছোঁ, হয় মাহো হয় হয় খেতি কৰিছোঁ বিঘা হিচাপত। হয় 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 হয়। তেনেকৈ কৰোঁ আৰু ইত্যাদি হয় তিয়ঁহ, হয় ডাংমাহ, হয়। বিলাহী। এইবিলাক জিওমা দেখিছেনে তেখেতে বাম খেতি কৰা? এইবিলাক খুঁটি দেখিছেনে? এতিয়াও খুঁটি জমা কৰি ৰাখিছে। এয়া চব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, আপুনি এতিয়া খেতিৰ পৰা আপুনি কিমান স্বাৱলম্বী হৈছে এতিয়া? খেতিৰ পৰা হৈছোঁ, ইমান বৰ বিশেষো নহয়। হয়। স্বাৱলম্বীটো ইমান কমো নহয়। হয় হয়। চৰকাৰৰ পৰা কিবা সুবিধা পাইছেনে? নাই, চৰকাৰ আঁচনি আমি একো পোৱা নাই। আমি খেতি কৰোঁ যদিও হয়। কৃষকৰ পইচাটোকে আজিলৈকে নাপাওঁ। হয় হয় হয়। চৰকাৰে একো সা সুবিধা আমাক বৰ্তমান দিয়া নাই। অঁ, কিবা যোগাযোগ কৰিছে নেকি আপুনি? যোগাযোগটো বিশেষ নকৰাও নহয়, কৰিছোঁ। হয়। কৰা স্বত্বেও পোৱা নাই বৰ্তমান। হয় 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 হয়। এনেধৰণে আমাৰ গাঁৱলীয়া খেতিয়কসকল এনেধৰণে থাকিবলগীয়া হয়। চৰকাৰৰ পৰা একো সুবিধা নাপায়। হয়। বাহিৰে হাল বাই আছো।